নমস্কাৰ শ্ৰোতা বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ মই এটা অসমীয়া সাধুকথা লৈ আহিছোঁ। আপোনালোকে শুনি ভাল পাব আৰু কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব। সাধুটোৰ নাম হৈছে মিছলীয়া গৰখীয়া। এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে, বাঘ ঐ খালে ঐ, কোন ক'ত আছ, মোক বচা ঐ। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাটো খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি খপনি পাৰি তেওঁলোক ঘৰা-ঘৰি গুচি গ'ল। কেইদিনমান পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘ ঐ খালে ঐ, গৰু নিলে ঐ। এইবাৰো গঞাসকলে হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি গ'ল। এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি বাঘ হৈ খালে ঐ বুলি চিঞৰি তাল ফাল লগালে। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেয়ে চিঞৰিছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি আপিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ বাবেই দেহিৰামৰ এনে দৰকাৰ হ'ল। সেইকাৰণে কেতিয়াও মিছা কথা ক'ব নালাগে। ধন্যবাদ শ্ৰোতাসকল, আজিৰ সাধু ইমানেই। আকৌ এটা অন্য ভিডিঅ'ত মই আপোনালোকলৈ এটা নতুন সাধু লৈ আহিম। ধন্যবাদ। আৰু মোৰ চেনেলটো আপোনালোকে অলপ মৰম দিব। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।